নমস্কাৰ স্বাগতম মই সংগীতাই আপোনাক পুনৰবাৰ মোৰ ইউটিউব চেনেল সংগীতা জাৰ্নি ব্লগলৈ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোকৰ ভালে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ আৰু আজি এটা ইন্টাৰেষ্টিং ব্লগ আপোনালোকৰ কাৰণে লৈ আহিছোঁ বেয়া নাপাব কথা ক'লে অকমান খুকুজা লাগেই তো আজিৰ ব্লগটো কণ্টেণ্টটো হ'ব মোৰ মামাৰ ছোৱালী তুলনি বিয়াৰ ব্লগ বহু দিনৰ পৰা কাম কৰি আছিলোঁ বাট হোৱা নাছিলে কিছু ব্যস্ততাৰ বাবে তো আজি বহু দিনৰ বিৰতিৰ পিছত ব্লগ এটা আপোনালোকলৈ লৈ আহিছোঁ আশা কৰিছোঁ আপোনালোকে ব্লগটো ভাল পাব আৰু ব্লগটোৰ যিহেতু বিয়াৰ ব্লগ অলপ হাঁহি ফূৰ্তি তামাচা এক্সাইটিং লেভেল পুৰা ভৰাই দিছোঁ আৰু ব্লগটো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব মাজতে স্কিপ নকৰিব কিয়নো মানে ভিডিঅ'টোৰ প্ৰত্যেক অংশতে কিবা নহয় কিবা এটা আপোনালোকে পাব ইণ্টাৰেষ্টিং লগা বস্তু চেষ্টা কৰিছোঁ যিমানখিনি পাৰোঁ নিজৰ ফালৰ পৰা 100% দিবলৈ বাকিখিনি আপোনালোকৰ ওচৰত আপোনালোকে যদি ভাল পায় মোৰো ভাল লাগিব গতিকে বলক বেছি লেকচাৰ নামাৰি আজি ব্লগটো আৰম্ভ কৰোঁ আৰম্ভণিটো শুনি আপোনালোকে হয়তো গম পাইছেই আজিৰ ব্লগটো হ'ব তুলনি বিয়াৰ ব্লগ মানে মোৰ ডাঙৰ মাৰ ছোৱালী মানে মোৰ ভণ্টিৰ তুলনি বিয়াৰ ব্লগ গতিকে আৰম্ভণি কৰিছোঁ ব্লগটো আজি সেই দুবিধ বস্তু দেখুৱাই যি দুবিধ বস্তুৰ অবিহনে আচলতে এখন বিয়া কেতিয়াও সম্পূৰ্ণ নহয় হয় মই মাহ হালধিৰ কথাকে কৈছোঁ এয়া মাহ হালধি তামোল তেল সকলোবোৰ ৰেডি কৰোৱা হৈছে ভণ্টিৰ 7 দিনীয়া গা ধুৱাবৰ কাৰণে তো ভণ্টি গা ধুই ভিতৰলৈ যোৱা মানে আপোনালোকক আন এটা দৃশ্য দেখাওঁ আৰু সেই দৃশ্যটোৰ পিছত চিধা মই আপোনালোকক ভিতৰত লগ পাই আছোঁ গতিকে বলক এইটো দৃশ্য উপভোগ কৰোঁ আৰু এয়া হৈছে বিয়াৰ আগদিনাখনৰ মেহেন্দিৰ পৰ্ব এই যে টিকলিজনীক দেখিছে টিকলিজনীক মেহেন্দি আঁকি দিয়াৰ কথা নাছিলে আৰু তাই কান্দি কাটি কোনোমতে আহিছে এয়া মেহেন্দি আঁকি দিবই লাগিব আৰু এয়া সৰু বায়েকে তাইক মেহেন্দি অঁকাত বিজি গতিকে আপোনালোকে ব্লগটো চাই থাকক নিজেই গম পাব আৰু আমাৰ কইনা ৰেডি আৰু আপোনালোকক এবাৰ দেখুৱাই দিছোঁ চাই লওক ভালকৈ जानिया है बाबा तेरे मेहरा विचो तेरी लाडो परदेसण होई है शगनारा छड़िया आवा सखियों नी मेरा सजना नी मेरा सजना मेरा डवाया नी सजन रोड़ी सजन रोड़ी सारी खेड़ लकीरा दी गड्डिया स्टेशन ते अख पिछ गई वीरा दी गड्डिया स्टेशन ते जितना कुकड़ बने रहते जितना कुकड़ बने दुपट्टे हुए मुंडा सदके तेरे ते काश ये दुपट्टे हुए मुंडा सदके तेरे ते আৰু এতিয়া এই ৰুমটোতে সমাজৰ মানুহখিনিক বহাই দিয়াৰ ব্যৱস্থা কৰিছিল
খেলৰ নামঘৰৰ মানুহখিনি। আৰু এতিয়া আমাৰ কইনাজনী উলিয়াই আনিছে সমাজলৈ সেৱা ল'বৰ কাৰণে, আৰু তাই এতিয়া এইখিনিত সাজু হৈছে সেৱা ল'বৰ কাৰণে। আৰু সকলোবোৰ ইয়াতে এই ধৰণে বহি আছিলে। আৰু কাৰণ আগফালে আমাৰ ৰভাৰ ব্যৱস্থা কৰা হোৱা নাই, কাৰণ পাৰ্টি আমাৰ ঘৰত নাছিলে, পাৰ্টি আছিলে আমাৰ বিবাহ ভৱনত। সেইকাৰণে 7 দিনীয়া যিখিনি কাৰ্যসূচী, সেই কাৰ্যসূচীখিনি ইয়াতে এনেকৈ কৰা হৈছিলে ঘৰৰ ভিতৰতে। তো এতিয়া আমাৰ কইনা আৰু কইনাৰ মাক বাকী সকলো এয়া সেৱা ল'বলৈ ৰেডি হৈছে। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে মোৰ ভণ্টিজনীৰ আহি থকাৰ জীৱনটো সুন্দৰ হওক, ভৱিষ্যতটো তাই সুন্দৰ হওক, ভালে কুশলে পাৰ হওক। গতিকে আহকচোন ভিডিঅ'টোৰ বাকী অংশলৈ গতি কৰোঁ। এই যিটো পাৰ্ট মই আপোনালোকৰ লগত এতিয়া শ্বেয়াৰ কৰিম আৰু আপোনালোকে চাবলৈ পাব, এই পাৰ্টটো কিন্তু বৰ ইণ্টাৰেষ্টিং হয়। এতিয়া কইনাজনীক সমাজত বহুৱালে আৰু বহুৱাই পেলাই এতিয়া কইনাৰ মাকে কইনাক কিবা এটা বস্তু দিয়ে, আৰু সেই বস্তুটো কইনাই এবাৰ মাকক, মাকে এবাৰ কইনাক দিয়ে, আৰু তাৰপিছত মাকে এটা ধুনীয়া চুমা খাই নিজৰ ছোৱালীজনীক। তাৰপিছত কইনাৰ মাক, মাহীয়েক, জেঠাইক, পেহীয়েকৰ যি গতি কৰে পিঠাগুড়ি সানি, আয়ো দেহি বৰ দুখ লাগে। আপোনালোকেও চাই থাককচোন, দুখো লাগে হাঁহিও উঠে। গতিকে আপোনালোকে চাই থাকক, মই লগ পাই আছোঁ। डांटे और बाकी न जमिया खिलौने ले जानिया है बाबा तेरे मेहरा विचो तेरी लाडो परदेसण होई है सारी खेड़ लकीरां दी गड्डियां स्टेशन ते अख पिच गई वीरां दी गड्डियां स्टेशन ते जित्ता कुकड़ बने रहते जित्ता कुकड़ बने दुपट्टे वाली मुंडा सदके तेरे ते काश ने दुपट्टे वाली मुंडा सदके तेरे ते
আৰু আমাৰ কইনাক চাওক প্ৰেজেণ্ট বুটলাত পূৰাপূৰি ব্যস্ত হৈ গৈছে। এয়া এতিয়া তাইৰ যিখিনি নিয়ম কানুন আছিল প্ৰায় সকলোখিনি সমাপ্ত হৈছে আৰু এয়া ছোৱালী প্ৰেজেণ্ট বুটলাত বিজি আৰু এয়া হৈছে আমাৰ কইনাৰ ভনীয়েক। তো বলক ভিডিঅ'টোৰ বাকী অংশলৈ আগবাঢ়োঁ। Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways, and on we'll go. On we'll go, finding life along the way, melodies we haven't played. No, I don't want no rest, echoing around these walls, fighting to create a song. I don't wanna miss a beat. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways, and on we'll go. We'll grow in number, fueled by them to see the horizon, turn us to thousands. And we'll grow in number, fueled by them to see the horizon, turn us to thousands. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go. তো এতিয়া হৈছে খোৱাৰ সময়, সকলো কাম কাজ শেষ হ'ল, গতিকে এয়া খাবৰ কাৰণে বহি লৈছোঁ আৰু এয়া হৈছোঁ মই, মোৰ লগত মোৰ ভণ্টি আৰু আমি কথা কৈ আছিলোঁ। মই কথাখিনি অৱশ্যে এতিয়া মিউট কৰি দিছোঁ আৰু এয়াই আমাৰ খোৱাৰ পৰ্ব এয়া চলি আছে আৰু এয়া হৈছে আমাৰ পাৰ্টিটো, আমাৰ গাৰ্লছ গেংটো আৰু আমি সকলো বহিছোঁ এতিয়া খাবলৈ। আৰু বিয়াৰ যিখিনি নিয়ম কানুন আছিল প্ৰায় সমাপ্ত হৈছে। তো 7 দিনীয়া বিয়াৰ গোটেই নিয়ম কানুনখিনি সমাপ্ত হৈছে আৰু পিছৰখিনি আপোনালোক দেখাই আছে। তো 7 দিনীয়া বিয়াৰ যি কাৰ্যসূচী আছিলে সকলোখিনি অন্ত পৰিল আৰু এতিয়া মই আপোনালোকক চিধি আমাৰ পাৰ্টিৰ দিনাখন লগ পাই আছোঁ। গতিকে বলক পাৰ্টিৰ যিখিনি অংশ সেই অংশখিনি এনজয় কৰোঁ।
আৰু এয়া হৈছে বিয়াৰ পাৰ্টিৰ কিছু দৃশ্যাংশ যিটো আমাৰ বিবাহ ভৱনত দিয়া হৈছিল। বৰ বেছি এটা মই সেইদিনাখন ৰেকৰ্ডিং কৰা নহ'ল যিহেতু মোৰ গাটো বেয়া আছিলে আৰু সেইদিনাখন ইমান ব্যস্ত আছিলোঁ যাৰ কাৰণে বৰ বেছি ৰেকৰ্ডিং কৰা নহ'ল। তাৰ মাজতো মই কিছু অংশ ধৰি ৰাখিছোঁ, আবদ্ধ কৰি ৰাখিলোঁ আপোনালোকৰ কাৰণে। আশা কৰিছোঁ আপোনালোকে ভাল পাব। গতিকে আহকচোন ভিডিঅ'টোৰ বাকী অংশলৈ আগবাঢ়োঁ। আৰু এয়া চলি আছে আমাৰ কইনাৰ ফটোশ্বুট। কইনাৰ প'জ চাওক, বিভিন্নটা প'জৰে ফটো প'জ দি আছিলে আৰু ময়ো সেইখিনিতে অলপমান ৰেকৰ্ডিং কৰি ৰাখিছোঁ কইনাৰ প'জবোৰ, আটক ধুনীয়া প'জবোৰ। আজিকালি কিন্তু তুলনি বিয়াৰ কইনাবোৰো বৰ বিয়া কইনাতকৈ কোনো গুণে কম নহয় দেই, বৰ সুন্দৰ সুন্দৰ প'জ দিয়ে কিন্তু। তো এয়া আমাৰ কইনাই বৰ্তমান প'জ দিয়াত বিজি। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। Through the highways till my shadow turns to sun rays, and on we'll go through the wastelands, through the highways. আৰু এতিয়া কইনাৰ প'ষ্ট দিয়াৰ পৰা আহি একদম চিধা আহি এই ৰিচিপশ্যনৰ জেগাখিনি পাই গৈছিলোঁ য'ত খোৱা বোৱাৰ ব্যৱস্থা কৰা হৈছিলে। আমি খোৱা সময়ত ৰেকৰ্ডিং কৰা নহ'ল, তো মই এতিয়া বোলো এনেই অলপ ৰেকৰ্ডিং কৰি থৈ দিওঁ খোৱা বোৱা ক'ত হৈছিলে আমাৰ। আৰু এই আমাৰ টিকলিজনীলৈ মন কৰক, ইমান মৰম লগাই কিউটিজনী, আৰু তাই কি যে মোচন কৰি আছিলে বিয়াৰ দিনাখন বিচনাত বহি। আৰু মই তাইৰ মোচনবিলাক অলপ ৰেকৰ্ডিং কৰি ৰাখিছোঁ, তাইৰ উৎপাতবোৰ কি যে কৰি থকা নাই, তাইৰ মোচনবোৰ চাওক। তো ফাইনেলি আমাৰ বিয়া শেষ হ'ল আৰু এতিয়া আমি বিবাহ ভৱনৰ পৰা গৈ আছোঁ মামাৰ ঘৰলৈ বিয়া শেষ কৰি পেলাই। তো তেতিয়াহ'লে বিয়াৰ ব্লগটো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকৰ কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। বৰ বেছি এটা ভালকৈ কৰিব হয়তো পৰা নাই, জাষ্ট অলপমান চেষ্টাহে কৰিছোঁ। যদি কিবা ভুল ভ্ৰান্তি হয় সদায় কোৱাৰ দৰে আজিও কৈছোঁ, ভুলবোৰ দেখুৱাই দিব। আৰু যদিহে মোৰ ব্লগটো চাই ভাল লাগে তেতিয়াহ'লে এটা লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে ভিডিঅ'টোৰ শেষত মই কেইখনমান ফটো মই এড কৰি দিম আমাৰ কইনাৰ লগতে আমাৰ ঘৰৰ মানুহখিনিৰ। তো আজিলৈ ইমানতে সামৰিছোঁ। আকৌ এটা নতুন ব্লগত লগ পোৱাৰ আশাৰে জয় অসম, নমস্কাৰ, শুভৰাত্ৰি। डांटे और बाकी ना जमिया खिलौने ले जानिया है बाबा तेरे मेहरा विचो तेरी लाडो परदेसन हो